প্লাস পইণ্ট টিউটৰিয়েল ইউটিউব চেনেলটিলৈ সকলোকে স্বাগতম। আজি মই আপোনালোকক পুৰণৰ কেইটামান দেখুৱাম। এতিয়া চাওক বৰ্ডত কেইটামান সংখ্যা লিখা আছে। ইয়াতে আপোনাৰ এইটোত আপোনাৰ দুইটা সংখ্যা বেলেগ বেলেগ আছে। এইটোত আপোনাৰ দুইটা একেই, এইটোত আপোনাৰ দুইটা একেই। অৰ্থাৎ একে সংখ্যা যদি আমি পূৰণ কৰোঁ তেতিয়াহ'লে আমি সংখ্যাটোৰ বৰ্গ উলিওৱা বুলিও আমি ক'ব পাৰোঁ। অৰ্থাৎ বৰ্গমূল উলিওৱাৰ যিটো শ্বৰ্টকাট ট্ৰিক আছিলে, ট্ৰিকটো ইতিমধ্যে মই এটা ভিডিঅ'ত আলোচনা কৰিছোঁ। যদি আপোনালোকে সেই ভিডিঅ'টো চোৱা নাই, ডেছক্ৰিপশ্যনত এটা লিংক দিয়া আছে, সেইটো চাব। লগতে কোনো এটা সংখ্যা কিউব ৰুট উলিওৱা ট্ৰিক দিয়া হৈ আছে এটা ভিডিঅ'ত, তাৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে, সেইটো এবাৰ চাব। আজি আমি কোনো এটা সংখ্যাৰ বৰ্গ উলিওৱা যোনটো ট্ৰিক খুব সহজতে আমি কেনেকৈ উলিয়াব পাৰোঁ সেইটো শিকিম। তাত আপোনাৰ দুটা ট্ৰিক আছে, কাৰণ সংখ্যা বেলেগ বেলেগ হ'লে তাত বেলেগ বেলেগ হ'ব। আৰু বেলেগ বেলেগ সংখ্যা যদি হয় তাৰ পুৰণৰ এটা ট্ৰিকো মই আজি আপোনালোকক শিকাম। তেতিয়াহ'লে প্ৰথমতে চাই লওক অতি সহজতে মই কেনেকৈ ইয়াৰ উত্তৰকেইটা উলিয়াম। চাওক ইমান কম সময়তে ওলাই গৈ এইকেইটা। আমি দুপৰীয়া যদি পূৰণ কৰিব যাওঁ তেতিয়াহ'লে ইমান সময়ত হয়তো এটা উত্তৰ ওলাব, কিন্তু এইখিনি সময়তে আমাৰ গোটেই তিনিওটাই ওলাই গ'ল। মই আপোনালোকক এই ট্ৰিককেইটা শিকাম, লগতে তাৰ যোনটো কনচেপ্ট, অৰ্থাৎ কোনটো কনচেপ্ট ইউজ কৰি আচলতে আমাৰ ট্ৰিককেইটা ওলাম সেইটো শিকাই দিম। কিয়নো ট্ৰিকটো কেতিয়াবা আমি পাহৰি যাবও পাৰোঁ, কিন্তু আমি যদি কনচেপ্টটো জানি লওঁ তেতিয়াহ'লে আমি এইটো কেতিয়াও পাহৰাৰ আমাৰ কোনো চান্স নাথাকে। এই পুৰণা ট্ৰিকবিলাক যে অকল ছাত্ৰ ছাত্ৰীয়ে বা কোনো পৰীক্ষা দিয়া কেণ্ডিডেটে জানিব লাগে তেনেকুৱা কথা নহয়। এইবিলাক আমিও জানিব লাগে। আমি শিকিলে আমি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক শিকাব পাৰিম বা নিজৰ ল'ৰা ছোৱালীকো আপোনালোকে শিকাব পাৰে। গতিকে প্ৰথমতে মই ট্ৰিকটো কেনেকৈ কৰিলোঁ সেইটো শিকাই দিওঁ, তাৰপিছত মই আপোনালোকক কনচেপ্টটো শিকাই দিম। প্ৰথমতে চাওক, যিকোনো 5 থকা সংখ্যা যদি দুইটা যদি একেই থাকে, 5 থকা যদি সংখ্যা হয়, অৰ্থাৎ এইটো 85 এইটো 85, অৰ্থাৎ কি আছে আপোনাৰ দশকটো আপোনাৰ একে হ'ব লাগিব। মানে ধৰক আপোনাৰ 75 × 75, 65 × 65 তেনেকুৱা ধৰণৰ যদি হয়, একে যদি হয়, তেতিয়াহ'লে সেইটো আমি বৰ্গ উলিওৱা বুলিয়ে ক'ব পাৰোঁ। এই সংখ্যাটো বৰ্গ উলিওৱা। এইটো ট্ৰিকটো কি হয় জানেনে? 5টা পূৰণ কৰিব, 5 × 5 = 25 পাতিব, আৰু তাৰপিছত এই দশকৰ স্থানত যোনটো অংক থাকে দুইটাটো একেই থাকিব। গতিকে সেই দশকৰ স্থানত থকা অংকটোৰ লগত তাৰ পিছৰ যোনটো অংক পায় আমাৰ সংখ্যা তালিকাত আমি যোনটো পাওঁ সেই সংখ্যাটো এটাক পূৰণ কৰি দিব। অৰ্থাৎ ইয়াত আমাৰ 8 আছিলে, গতিকে 8ৰ লগত আমি কি পূৰণ কৰিলোঁ? 9 পূৰণ কৰিলোঁ। 8 × 9 = 72। এইটো একেবাৰে সহজ। এইটো এটা হ'ল। তাৰপিছত এতিয়া আহোঁ আমি বেলেগ বেলেগ যদি আমাৰ থাকে সংখ্যা, তেতিয়াহ'লে সেইটো আমি কেনেকৈ পূৰণ কৰিব পাৰোঁ। কি কৰিব লাগে প্ৰথমতে চাওক। প্ৰথমতে আমি দুপৰীয়া পূৰণটো কৰিলে আচলতে কি হয় সেইটো এবাৰ আমি চাই লওঁ, তাৰপিছত আমি ট্ৰিকটো লৈ আহিম। দুপৰীয়া যেতিয়া আমি পূৰণ কৰিম, প্ৰথমতে আমি কি কৰিম? 3ৰ লগত আমি 4টো পূৰণ কৰিম, হয়নে? 3 × 4 = 12, 2 পাতিলোঁ, 1টো আমাৰ উকলিলোঁ। তাৰপিছত আহিব আমাৰ 3ৰ লগত 7 পূৰণ, 3 × 7 = 21, 21 × 2 = 22। তাৰপিছত আহিব 6 × 4 = 24, 4 উকলিলে 2, 6 × 7 = 42, 42 × 2 = 44। তাৰপিছত যোগ কৰিম 2, 6, 6, 4, উত্তৰটো আমাৰ একে ওলাইছে। ইয়াত আমি কি কৰিলোঁ? প্ৰথমতে যিহেতু আমি 3ৰ লগত 4 পূৰণ কৰিব লাগে, গতিকে ইয়াতো আমি 3ৰ লগত আমি 4 পূৰণ কৰিলোঁ। অৰ্থাৎ 3 × 4 = 12, 12 2 পাতিলোঁ, 1 উকলিলোঁ, হয়নে? এতিয়া চাওক আমাৰ কি হৈছিলে, ইয়াত 3ৰ লগত আমি 7 পূৰণ কৰিছিলোঁ। 3ৰ লগত 7 পূৰণ কৰি ওপৰটোৰ লগত যোগ কৰি পাতিছিলোঁ। তাৰপিছত কি হৈছিলে? 6ৰ লগত আপোনাৰ 4টো পূৰণ হৈছে, সেইটো আমি ইয়াত পাতিছিলোঁ, আৰু এই দুটা আমাৰ ইয়াতে যোগ হৈছে। অৰ্থাৎ ইয়াতো আমি সেইটোকে কৰিম যে 3ৰ লগত 4 পূৰণ কৰাটো পাতিলোঁ। এতিয়া আমি কি কৰিম? 3ৰ লগত যেতিয়া 7 পূৰণ কৰিব লাগে, 3ৰ লগত আমি 7 পূৰণ কৰিম। 3 × 7 = 21, 3 × 7 = 21, এইটো মনত ৰাখক। তাৰপিছত এতিয়া কি কৰক? 6ৰ লগত 4 পূৰণ কৰক, 6 × 4 = 24, 21 + 24, আৰু আমাৰ আছে উপলা 1, 21 + 24 হ'ব আমাৰ 45, আৰু উপলা 1 সৈতে হ'ব আমাৰ 46। 46 আমি কি পাতিলোঁ? 6 পাতিলোঁ, উকলিলে 4। এতিয়া ইয়াত কি হৈছিলে? আমাৰ 6ৰ লগত শেষত 7 পূৰণ কৰিছিলোঁ, ইয়াতো আমি 6ৰ লগত 7 পূৰণ কৰিম। 6 × 7 = 42, ওপৰৰ 4টোৰ সৈতে লিখক 46।
শুনিবলৈ কৰিবলৈ অলপ টান যেন লাগিব, কিন্তু আমি যদি প্ৰেক্টিছ কৰোঁ, প্ৰেক্টিছ কৰিলে এইটো আমি মুখতে অতি সহজতে কৰিব পাৰিম। অৰ্থাৎ মই আপোনালোকক এবাৰ এনেকৈ দেখাই দিছোঁ, যদি মই সংখ্যাটো এইটো যদি আমাৰ এ হয়, এইটো যদি আমাৰ বি আছে, এইটো যদি আমাৰ এক্স আছে, এইটো যদি আমাৰ ৱাই আছে, চব বেলেগ বেলেগ। যদি এইটো পূৰণ কৰিলে কি হ'ব জানেনে? প্ৰথমতে আপুনি কি কৰিব, ৱাই এইটো পূৰণ কৰিব, এই দুটা প্ৰথমতে পূৰণ কৰিব লাগিব, এই দুটা এককৰ স্থানৰ দুটা পূৰণ কৰি ইয়াতে আপোনাৰ যোনটো সংখ্যা হ'ব আপুনি সংখ্যাটো ইয়াতে পাতিব। তাৰপিছত কি কৰিব, এই দুটা পূৰণ কৰিব, পূৰণ কৰি যিমান পাৰে মনত ৰাখিব, এই দুটা পূৰণ কৰিব, যিমান পাৰে মনত ৰাখিব, সেই পূৰণ ফল দুটাক আপুনি যোগ কৰিব। যোগ কৰি যদি আগৰটোত যদি কিবা উপৰিছিলে তেতিয়াহ'লে সেইটো তাৰ লগত যোগ কৰি দিব। যোগ কৰাৰ পিছত যোনটো আপুনি সংখ্যা পাব তাৰ একৰ স্থানৰ অংকটো আপুনি এইখিনিতে পাতিব। তাৰপিছতো আপুনি কিবা উপৰিব পাৰে, সেইটো মনত ৰাখিব। তাৰপিছত আপুনি পূৰণ কৰিব এই দুটা পূৰণ কৰিব। পূৰণ কৰি যিটো আপোনাৰ উপৰিছিলে, উপৰা নাই যদি কথা নাই, উপৰিছিলে যদি সেইটো আপুনি তাৰ লগত যোগ কৰিব। যোগ কৰি আপুনি ইয়াতে পাতিব। সেইটো আপোনাৰ এটা অংকৰো হ'ব পাৰে, দুটা অংকৰো হ'ব পাৰে। যদি দুটা অংকৰ হয় তেতিয়াহ'লে এইফালে আৰু এটা বাঢ়ি যাব। এইটোৰ নিচিনা আৰু এটা কৰি দেখোঁ আপোনালোকক, তেতিয়া আপোনালোকে ভালদৰে বুজি পাব। ট্ৰিকটো দেখাবৰ কাৰণে প্ৰথমতে মই অলপ খৰকৈ পূৰণ কৰি দেখালোঁ। এতিয়া আপোনালোকক যিহেতু বুজাম, গতিকে মই এইবাৰ লাহে লাহে পূৰণ কৰি দেখাম আপোনালোকক। অলপ ডাঙৰ এটা লৈ লওঁ। এতিয়া চাওক, প্ৰথমতে আমি কি কৰিম, 8ৰ লগত 6 পূৰণ কৰিম। 8 6 গুণ 48ৰ 8 উকলিলে 4। 4টো মনত ৰাখক, মুখৰে কৰিম যিহেতু এতিয়া এই পাতি পাতি কৰিলে কি হ'ব, আমাৰ প্ৰেক্টিছটো নহ'ব, গতিকে এইটো আপুনি মনতে কৰিব। 8 6 গুণ 48ৰ 8 উকলিলে 4। 8 3 গুণ 24, 8 3 গুণ 24, আৰু আপোনাৰ 7 6 গুণ 42। 24 আৰু 42 কিমান হ'ব? 24ৰ লগত যেতিয়া আপুনি 42 যোগ কৰিব, তেতিয়া আপুনি কি কৰিব, প্ৰথমতে এককৰ দুটা যোগ কৰি লওক। কি হ'ব, 2 আছে, 24 আৰু 42, 2 আৰু 4 আছে, 2 4 6, গতিকে আপোনাৰ 24 আৰু 42, 20 আৰু 40 কিমান হ'ব? 60 আৰু 6 কিমান হ'ব? 60 6 66 হ'ল। আৰু আমাৰ আগত উপলিছিলে কিমান? 4 উপলিছিলে। 66 আৰু 4 কিমান হ'ব? আমাৰ 70 হ'ব। শূন্য পাতক 7 উপলিলে 7 3 গুণ 21, 21 7 হ'ব আমাৰ 28। এতিয়া আপোনালোকে কেলকুলেটৰ মাৰি কৰি চাওক শুদ্ধ হৈছে নে নাই। মোৰ বিশ্বাস এইটো নিশ্চয় শুদ্ধ হ'ব। বুজি পাইছে নিশ্চয়। এতিয়া আমি আহোঁ আচল কথাটোলৈ। এইটো অৰ্থাৎ কোনো এটা সংখ্যা আমি বৰ্গ যদি আমি কৰিব দিয়ে, উলিয়াবলগীয়া হ'লে আমি কেনেকৈ কৰিম, এইটো কৰিম। এইটো আপোনালোকে শিকিলে। যদি 5 থাকে দুইটাতে, আৰু যদি 10ৰ স্থানৰ দুটা যদি একেই থাকে, তেতিয়াহ'লে কি কৰিব, 5 5 গুণ পাতিব, 25 হ'ব। 25 থাকিবই তাত, মানে তেনেকুৱা হ'লে আপোনাৰ 25 থাকিবই। আৰু কি কৰিব, 10ৰ স্থানত যিটো থাকিব, দুইটা যিহেতু একেই, গতিকে 10ৰ স্থানত যিটো আমাৰ অংক থাকিব, তাৰ লগত আপুনি তাৰ পিছৰ অংকটো পূৰণ কৰিব। ইয়াত যিহেতু 8 আছিলে, গতিকে 8ৰ লগত আমি 9 পূৰণ কৰিলোঁ। এইটো শিকিলে আপোনালোকে। আৰু আপোনাৰ এইটো পূৰণটো আপোনাক মই দুটা কৰি দেখালোঁ। প্ৰথমতে কি কৰিব, এককৰ লগত একক পূৰণ কৰিব, পাতিব, এটা অংক পাতিব, উপলিলে সেইটো মনত ৰাখিব। তাৰপিছত এককৰ লগত এইফালে দশকৰটো, এই দশকৰ লগত এইফালে এককৰটো, এই দুটা পূৰণ কৰি যোগ কৰিব। যদি উপলিছিলে আগত, উপলাটো যোগ কৰিব। যোগ কৰি ইয়াতে কি কৰিব, এককৰ অংকটো পাতিব, পাতি যিটো উপলে সেইটো মনত ৰাখিব। তাৰপিছত কি কৰিব, এই দশকৰ দুটা পূৰণ কৰিব, পূৰণ কৰি উপলাটোৰ লগত আপুনি যোগ কৰিব। যোগ কৰি ইয়াত পাতিব। প্ৰেক্টিছ কৰিব, সহজতে পাৰিব। অলপ আপুনি ইমান পূৰণ কৰিব লাগিব, মুখতে যোগ কৰিব লাগিব বুলি ভাবি হয়তো টান বুলি ভাবিব পাৰে, কিন্তু টান নহয়। প্ৰেক্টিছ কৰিলে এইটো আপোনালোকে পাৰিব। সহজ বুদ্ধি এইটো আচলতে। এতিয়া আমি শিকোঁ এইটোত কি হ'ল জানেনে? এইটোৰ বাবে মই এইখিনি মুচি দিব লাগিব। এনেকুৱা যদি থাকে, যিকোনো 5 টকাটো বাদ দিয়ক। 5 টকাটো হ'লে সেইটো কৰিব, এইটো নকৰিব। 5 টকাটো কিটো সহজ হ'ব। তাৰ বাহিৰে বেলেগ যিকোনো। এইটোত আমি কি কৰিলোঁ জানেনে? আমাক কৰিব দিছে কি, 52 × 52, মানে 52 × 52, মানে আমি 52 এইটো স্কোৱাৰ কৰা বুলিও ক'ব পাৰোঁ, নহয়নে? কি কৰিম এইটো আমি, প্ৰথমতে 5 আছে, 5ৰ বৰ্গটো পাতক, অৰ্থাৎ 5 5 গুণ 25। তাৰপিছত আমাৰ 2 আছে, 2 বৰ্গটো পাতক, 2 2 গুণ 4 পাতিলে। মাজত পাতিব
5ৰ লগত কি কৰিব আপুনি 2 পূৰণ কৰক 5 দুগুণ 10 10 পাতক সেই 10টোকে আকৌ তলত পাতক তে 5 দুগুণ 10 তাৰপিছত কি কৰিব 10 পাতিলে 10টোকে আকৌ তলত পাতিব কিছুমানে আপোনাক 5 দুগুণ 10 10ৰ লগত আপোনাৰ 2 পূৰণ কৰি 20 বুলি একেবাৰে পাতিবও দিব পাৰে কিন্তু সেইটো কৰিলে প্ৰথমতে আপোনালোকৰ অলপ এই যোগকেইটা কৰোঁতে এনেকৈ যোগ কৰিব লাগিব আমি এতিয়া সেই যোগটো কৰোঁতে আপোনালোকৰ অলপ অসুবিধা হ'ব পাৰে সেইকাৰণে মই কৈছোঁ যে এইটো সহজ হ'ব এনেকৈ কৰিব 5 দুগুণ 10 10টো পাতিলে সেই 10ৰ তলতে আকৌ 10টো পাতিব এতিয়া আমি কি কৰিব লাগিব যোগ কৰিব লাগিব যোগটো কৰক 4 হয়নে তাৰপিছত 10 10 20 20ৰ আপুনি 20 নপাতিব 0 পাতিব আৰু আমাৰ কি হ'ল 2টো উকলিলে আৰু 2টো আমাৰ 25ৰ লগত যোগ হ'ব গতিকে কিমান হ'ব 28 এইটো আমাৰ ওলাই গ'ল মানে কি কৰিলোঁ আমি প্ৰথমতে আমি 5ৰ বৰ্গটো পাতিলোঁ 5 × 25 তাৰপিছত আমি 2 বৰ্গ পাতিলোঁ 2 দুগুণ 4 তাৰপিছত কি কৰিলোঁ এই দুটা পূৰণ কৰিলোঁ 5 দুগুণ 10 সেই 10টোকে আকৌ তলত পাতিলোঁ 10ৰ তলত 10 পাতিলোঁ এতিয়া আমি কি কৰিম যোগ কৰিলে 4 হ'ল যেহেতু নাই তাৰপিছত এইটো এনেকৈও পাতিব পাৰে কি কৰিলে আমি 10 10 20 পাতিলোঁ 20ৰ 0 উকলিলে 2 আৰু 2টো আমাৰ কি হ'ব এতিয়া 25ৰ লগত যোগ হ'ব এই উকলা 2টো গতিকে কি হ'ল 25 2 27 এনেকৈও হ'ব বা আপুনি যদি এনেকৈ যোগ কৰিব বিচাৰে যদি ডাঙৰ সংখ্যা থাকে তেতিয়া আমি সেইটো কৰি দেখাম বাৰু কি কৰিব 0 0 0 হ'ল হয়নে একে একে 2 এতিয়া একে একে 2টো আমি ইয়াত পাতিব নোৱাৰোঁ গতিকে একে একে 2টো আমাৰ ইয়াত উকলি গ'ল উকলি যাওঁতে কি হ'ল 25ৰ লগত 2টো যোগ কৰিলোঁ 27 হ'ল মানে 5 2 7 আৰু 2 হয়নে বেলেগ এটা কৰি চাওঁ এতিয়া এইটো চাওক 79 স্কোৱাৰ মানে 79 × 79 এইটো আমি কেনেকৈ পূৰণ কৰিম কি কৰিম যে 7ৰ বৰ্গটো পাতিম 7 7 গুণ 49 এতিয়া 9ৰ বৰ্গ পাতিম 9 9 গুণ 81 দুইটা পূৰণ কৰিম 7 9 গুণ 63 61টোকে আকৌ কি কৰিম তলত পাতিম এইকেইটা আমি এটা যোগ কৰিম যোগ কৰিলে কি হ'ব 1 হ'ব 8টো আমাৰ উকলি যাব 8টো আমাৰ উকলিলে কি হ'ব 3 3 6 6 8 14ৰ 4 উকলিলে 1 6 6 12 12 1 12 1 13 13টো আমাৰ কি হ'ব এতিয়া 9ৰ লগত যোগ হ'ব 13টো আমাৰ উকলি গ'ল 13টো আমাৰ 9ৰ লগত যোগ হ'লে 13 9 গুণ আমাৰ 13 9 গুণ হ'ব 22 22ৰ 2 উকলিলে 2 2 4 6 এতিয়া হয়তো আপোনালোকে ভাবিছে যে এইটো কেনেকুৱা শৰ্ট ট্ৰিক হ'ল এইটোতো আমি বহুত পাতিব লাগিব যোগ কৰিব লাগিব হয়নে এইটো আমি কেনেকৈ এতিয়া সহজতে কৰিব পাৰিম এইবাৰ আমি ট্ৰিক মতে অতি সহজতে এক লাইনত কেনেকৈ কৰিব পাৰোঁ এতিয়া আমি সেইটো দেখাম এতিয়া চাওক এইটো আমি কেনেকৈ কৰিম কি কৰিছিলোঁ আমি প্ৰথমতে পাতি লৈছিলোঁ 8ৰ বৰ্গ পাতিলোঁ 7ৰ বৰ্গ পাতিলোঁ 8 7 গুণ 56 পাতিম তলত আকৌ 56 পাতিম যোগ কৰিম যোগ কৰিলে আমি কোন ফালৰ পৰা কৰিম যোগ কৰিলে আমি এফালৰ পৰা কৰিম গতিকে আমি অৰ্থাৎ 7ৰ যোনটো বৰ্গ হ'ব 7 7 গুণ 49 9টো প্ৰথমতে নামিব হয়নে গতিকে আমি কি কৰিম এতিয়া আমি যেতিয়া পাতি আহিম এতিয়া আমি এই ফালৰ পৰা আমি পাতি আহিম কেনেকৈ পাতিম 7 7 গুণ 49ৰ 9 উকলিলে 4 8 7 গুণ 56 8 7 গুণ 56 গতিকে 56 পাতিব লাগিব 56ৰ তলত আমি আকৌ 56 পাতিব লাগিব হয়নে কিমান হ'ব 56ৰ লগত 56 মানে এইটো আপুনি এতিয়া এনেকৈ ক'ব পাৰে যে 8 7 গুণ 56 56 দুগুণ আমাৰ কিমান হ'ব 112 112ৰ লগত আমাৰ কি উকলিছিলে 4 উকলিছিলে সেইটো যোগ কৰক 112 যোগ 4 আমাৰ কিমান হ'ব 116 6 হ'ব 11টো উকলিব 8 8 গুণ 64 64ৰ লগত 11 যোগ কৰিলে আমাৰ কিমান হ'ব 75 ওলাই গ'ল এতিয়া খাইতে প্ৰেক্টিছ কৰিব নিশ্চয় পাৰিব এতিয়া কথাটো হ'ল এইটো আসলে কি হ'ল আমি কিয় এনেকৈ কৰিব পাৰিলোঁ ইয়াৰ আসলে কনসেপ্টটো কি এতিয়া আমি ইয়াৰ কনসেপ্টটো চাওঁ এই ফৰ্মুলাটো স্কুলত পঢ়া দিনত সকলোৱে চাগে ভাবিছিলে যে এইবিলাক ফৰ্মুলা আমাৰ কি লাভ আছে আখৰ এইবিলাক অংক কৰি আমাৰ কি লাভ আছে আমাৰ বাস্তৱত এইবিলাক কিহত লাভ হ'ব আমি দোকানত বজাৰ কৰিব যাওঁতে আমাৰ কিবা কামত আহিব নে কিবা আমাৰ ঘৰ বনাওঁতে কামত আহিব নে এইবিলাক আমাৰ কি কামত আহিব এইবিলাক আমি কিয় শিকি আছোঁ এইবিলাক আমি শিকি আছোঁ এইকাৰণে যাতে পুৰণ বা বিভিন্ন ধৰণৰ যুগ্মক এইবিলাক আমি যাতে সহজতে কৰিব পাৰোঁ এতিয়া আমি যে উলিয়ালোঁ যে এইটো অলপ আগতে উলিয়াইছিলোঁ 87 স্কোৱাৰটো এইটো আমি এই ফৰ্মুলাটোৰ মতে উলিয়াইছিলোঁ এই ফৰ্মুলাটো এইটো হ'ব বাস্তৱ প্ৰয়োগ ইয়াৰ আচলতে প্ৰয়োগ হ'ল এইটো আমি কৰিছিলোঁ অৰ্থাৎ এতিয়া 87টো কৰিলোঁ যিহেতু এতিয়া আমি বেলেগ এটা কৰি চাওঁ এতিয়া চাওঁ আমি কি কৰিছিলোঁ
তাত যেটা অঙ্ক যোগফল হব অঙ্কটোতে আমি প্রথমটো বর্গ পাতিছিলো ফর্মুলাটো মতে পিছৰটোৰ বৰ্গটো পাতিলো তাৰ পিছত কি কৰিলো দুইটা পূৰণ পাতিলো তলত আকৌ হেতুকে পাতিলো মানে কি এটো আমি দুগুণ কৰিলো হয়নে দুগুণ আছে আৰু পিছত আমি গোটেইখিনি আমি যোগ কৰিলো হয়নে এটা কি হল ইয়াৰ আপোনাৰ আছে a + b বুলি আছে কিন্তু ইয়াতো আমাৰ 3 + 8 বুলি নাই ইয়াতো আমাৰ 3 + 8 বুলি নাই তেতিয়া হলে আমি এটো কেনেকৈ এই ফৰ্মুলাটো মতে কৰিলো ভুল হৈছে নেকি বাৰু ভুল হোৱা নাই কেনেকৈ ভুল হোৱা নাই চাওক যদি হয় যেতিয়া আমি পাতিম 3 স্কয়ার মানে আমাৰ 9 হ'ব হয়নে 8 স্কয়ার মানে আমাৰ হ'ব 64 আৰু আমি কিবা 8 3 গুণ 24 টোকে আমি এটা ইয়াতে পাতিম যেতিয়া আমি যোগ কৰি পাতিলে আমাৰ আসলে এটো আমাৰ কি হ'ব লাগে আসলে 30 প্লাস 8 স্কয়ার হ'ব লাগে 30 স্কয়ার মানে আমাৰ কিমান হ'ব 3 3 গুণ 9 আৰু 0 দুটা 900 তো ইয়াতো যোগ কৰিলে আমাৰ কিমান হ'ব 900 লগত বাকি কিটা যোগ কৰিলে যিমান হ'ব হেতু হ'ব অৰ্থাৎ কিমান হ'ব 900 আৰু আমাৰ কি হ'ব 8 এটা কিমান হ'ব এটো 8 বৰ্গ মানে 64 আৰু কিমান হ'ব 8 3 গুণ 24 24 দুগুণ 48 এই কিটাকে আমি যোগ কৰিম ইয়াত চাও এতিয়া আপুনি এই যাওক 64 24 48 এটো 48 হ'ব আৰু এটো 9 গতিকে ইয়াত যেটো আমি এটা অংক পাতিম ইয়াত চাওক এটা অংক দুটা অংক আছে দেখাত ইয়াত আমি এটাহে পাতিম মানে ইয়াৰ পৰা যোনটো উকলিব ইয়াত যেতিয়া যোগ কৰিম ইয়াত আমি এটা অংকহে পাতিম ইয়াৰ পৰা যেতিয়া এটা উকলিব 9 লগত যেতিয়া যোগ কৰিম তেতিয়া 9 এটো কি হ'ব আৰু চাওক তিনটা অংক এটো হ'ল বাইটো যোগ কৰিলে বাঢ়িবও পাৰে এটা গতিকে মেইন আমাৰ 9 টো ইয়াত আছে নাই 9 পিছৰ দুটা অংক আছে গতিকে ইয়াত আমাৰ 9 পিছৰ দুটা অংক এটো আছে মানে ফৰ্মুলাটো হ'ল গতিকে আমি ফৰ্মুলাটো মতে এইটো কৰিম এতিয়া আছে কিমান হ'ব 4 হ'ব তাৰপিছত 6 টো আমাৰ উকলিব গতিকে কিমান হ'ব 24 আৰু 24 কিমান হ'ব 48 এ 6 হ'ব 54 4 উকলিলে 5 হয়নে তাৰপিছত কি হ'ব আমাৰ 5 টো যাব 9 পাছে আমাৰ কিমান হ'ব 14 বাইটো আমি এনেকৈ ক'ব পাৰো যে 4 পাতিলো 6 টো উকলিলে 4 4 8 8 6 14 আৰু 4 উকলিলে 1 2 2 4 4 1 5 5 টো যোগ হ'ল 9 আছে 14 অৰ্থাৎ কি কৰিলো 4 হ'ল 6 টো আমাৰ উকলি 6 টো আমাৰ ইয়াত আহিলে 4 4 8 8 6 14 আৰু 4 উকলিলে 1 1 টো আমাৰ ইয়াত যোগ হ'ল 2 2 4 4 1 5 এই 5 টো আমাৰ ইয়াত আহিব 9 আছে 14 এতিয়া চাওক এইটো আমাৰ লৰালৈকে কোনটা এটা কথা কব ঠিক গল ইয়াত যে এইটো আমাৰ এইটো 48 নহব 48 টো আমাৰ ইয়াতে আছিল এনেকৈ 3 আৰু 8 লে ইয়াৰ মানে কিমান হ'ব কি হ'ব 2ab মতে হ'ব লাগে আমাৰ 30 * 8 তাৰ লগত 2 পূৰণ হ'ব লাগে অৰ্থাৎ 8 3 গুণ 24 মানে 240 তাৰ লগত আৰু আমাৰ কি হ'ব 2 পূৰণ হ'ব গতিকে আমাৰ 480 হ'ব এইটো আমাৰ 480 হ'ব 480 হলে যোগ কৰিলে আমাৰ এইটো হ'ব 4 8 6 14 4 উকলিলে 1 9 4 13 13 কে 14 নিশ্চয় বুজি পালে আপোনালোকে যদি ভিডিওটো চাই ভাল পালে কিবা নতুন কথা শিকিলো বুলি ভাবিছে তেতিয়াহলে ভিডিওটো লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব ভিডিওটো চোৱাৰ বাবে সকলোকে ধন্যবাদ